নমস্কাৰ সকলোকে। আজি আমি গৈ আছো অসম অৰুণাচল সীমান্তৱৰ্তী মালিনী থানলৈ। যেতিয়া থিয়েটাৰ চলি আছিল, চিলাপথাৰৰ পেণ্ডেলত সকলোৰে মুখত একেটা কথাই শুনিছিলোঁ, মালিনী থানলৈ যাব পৰাহেঁতেন ভাল আছিল। যিকোনো এখন ঠাইৰ চৰ্চা মানুহে এনেই নকৰে, সেয়ে ময়ো ভাবিলোঁ যে এবাৰ মালিনী থানৰ পৰা অহাই উচিত হ'ব। তেতিয়াই নোৱাৰিলোঁ যদিও সময় সুবিধা মিলাই আমি এতিয়া এবাৰ মাৰ ওচৰলৈ আহিছোঁ। এইখন এখন শক্তি থান, অৰ্থাৎ ইয়াত মা দুৰ্গাৰ পূজা কৰা হয়। কোৱা হয় মা দুৰ্গাৰ চৰণত সেৱা লৈ মূল মন্দিৰ ভাগৰ চাৰিওফালে ৩ পাক প্ৰদক্ষিণ কৰিলে মনোকামনা হেনো পূৰ্ণ হয়। থানখনৰ প্ৰৱেশ দুৱাৰতে সোঁফালে মহাদেৱৰ বাবে এভাগ মন্দিৰ সৰুকৈ স্থাপন কৰা আছে আৰু বাওঁফালে নন্দী মহাৰাজৰ মূৰ্তি এটা স্থাপন কৰি তাত চাকি আৰু ধূপ জ্বলোৱাৰ ব্যৱস্থা কৰা আছে। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ আৰু গোটেই মন্দিৰটো শিলত কটা। লগতে পৰ্যটকৰ বাবে মন্দিৰ ভাগৰ চাৰিওফালে সুন্দৰ এখনি পাৰ্কৰ দৰে আৰু তাৰ মাজে মাজে শিলত কটা কিছুমান স্থাপত্য দেখিবলৈ পোৱা যায়। যিহেতু দেৱী মাৰ মন্দিৰ, সেয়ে তেওঁৰ উপস্থিতি চাৰিওফালে অনুভৱ কৰিবই পাৰি। আপুনিও কেতিয়াবা আহি পাইছেনে মালিনী থানলৈ? কমেণ্ট কৰি জনাবচোন।